হেল্ল' গাইজ প্ৰথমতে আপোনালোক সকলোকে জব ইনফৰমেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। অসম পুলিচত 487টা পদত চাকৰি ওলাইছে। আজি মই আপোনালোকক এই পদসমূহৰ বিষয়ে কৈ যাম আৰু কেনেধৰণৰ কোৱালিফিকেশ্যন বা কেনেধৰণৰ আপোনালোকে পাছ কৰা হ'ব লাগিব মই সকলো কৈ যাম আৰু ইয়াৰ অনলাইন আবেদনৰ লাষ্ট ডেট কেতিয়া আৰু ইয়াৰ দৰমহা কিমান আৰু কিমান সংখ্যক পোষ্ট আছে আৰু কেনেধৰণৰ পোষ্ট আছে সকলো কৈ যাম। চ' ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব যায়। APRO and F Emergency Service Assam Requirement 2022 আৰু ইয়াৰ প্ৰথম পদটো হৈছে কনষ্টেবল WO WT OPR আৰু ইয়াৰ নাম্বাৰ পোষ্ট আছে মানে মুঠ পদ আছে 441টা আৰু ইয়াত কেনেধৰণৰ বাবে কেইটাকৈ পোষ্ট আছে মই কৈ গৈছোঁ। আনৰিজাৰ্ভ আছে 312টা আৰু OBC MOBC বাবে আছে 90টা পোষ্ট, SC বাবে আছে 21টা পোষ্ট, STP মানে প্লেন ST প্লেনৰ বাবে আছে 16টা পোষ্ট আৰু ST হিলছৰ বাবে আছে 2টা পোষ্ট আৰু ইয়াৰ দৰমহা দি দিছে। দৰমহা মই কৈ গৈছোঁ 14,000 পৰা 60,500 টকা আৰু গ্ৰেড পে আছে 6,200 টকা আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোক 12 পাছ হ'ব লাগিব কিন্তু ছায়েন্সৰ হ'ব লাগিব, ষ্ট্ৰীম ছায়েন্সৰ হ'ব লাগিব, ফিজিক্স কেমেষ্ট্ৰি মেথছ PCM আৰু PCM থাকিব লাগিব আৰু ৰিকগনাইজ বৰ্ড কাউন্সিলৰ হ'ব লাগিব আৰু দ্য কেণ্ডিডেট মাষ্ট হেভ অবটেইন পাছ মাৰ্ক ইন ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স PCM অফ 12 প্লাছ ছায়েন্স এক্সামিনেশ্যন এপ্লাই ফৰ দ্য পোষ্ট আৰু PCMত পাছ হ'ব লাগিব। আৰু নেক্সট আহিলে ছেকেণ্ডৰ পোষ্ট আহিলে কনষ্টেবল আৰু এইটো UB হয় কনষ্টেবল UB আৰ্ম ব্ৰাঞ্চ আৰু ইয়াৰ নাম্বাৰ অফ পোষ্ট আছে 2টা, আনৰিজাৰ্ভ আছে 1টা আৰু OBC MOBC বাবে 1টা। 14,000 পৰা 60,500 টকা আৰু গ্ৰেড পে দিছে 5,600 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে SSLC অৰ 12 পাছ বিচাৰিছে আৰু 3 নম্বৰ পোষ্ট আহিলে কনষ্টেবল আৰু মেছেঞ্জাৰ আৰু ইয়াৰ নাম্বাৰ অফ পোষ্ট আছে 14টা, আনৰিজাৰ্ভ আছে 6টা, OBC MOBC বাবে আছে 6টা পোষ্ট, SC বাবে আছে 1টা পোষ্ট আৰু STP বাবে আছে 1টা পোষ্ট আৰু ইয়াৰ পে স্কেল হৈছে ছেইম হয় পে স্কেল 14,000 পৰা 60,500 টকা আৰু গ্ৰেড পে আছে 5,200 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ হ'ব লাগিব আৰু ইয়াৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, LMV MMV আৰু HMV থাকিব লাগিব, যিকোনো এখন হ'লেই হ'ল, LMV বা MMV বা HMV থাকিব লাগিব। আৰু 4 নম্বৰ পোষ্ট আহিলে কনষ্টেবল কাৰ্পেণ্টাৰ হৈছে মিস্ত্ৰী আৰু ইয়াৰ নাম্বাৰ অফ পোষ্ট আছে 3টা, আনৰিজাৰ্ভ আছে 2টা আৰু SC বাবে আছে 1টা আৰু ইয়াৰো দৰমহা ছেইম হয় আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ হ'ব লাগিব আৰু আপোনালোকে ITI হ'ব লাগিব, ITI পাছ কৰা হ'ব লাগিব আৰু যিটো কাৰ্পেণ্টাৰ ট্ৰেড মানে সেইটো মিস্ত্ৰীৰ ক্ষেত্ৰত যি হ'ব লাগিব সেই ট্ৰেডটোত ITI পাছ কৰা হ'ব লাগিব। আৰু 5 নম্বৰটো আহিলে কনষ্টেবল ডিস্পেক্ট ৰাইডাৰ আৰু নাম্বাৰ অফ পোষ্ট আছে 10টা, আনৰিজাৰ্ভ আছে 4টা, OBC MOBC ক্ষেত্ৰত আছে 2টা পোষ্ট, SC 1টা, STP বাবে আছে 2টা আৰু ST হিলছৰ বাবে আছে 1টা আৰু ইয়াৰো দৰমহা একেই দিছে 14,000 পৰা 60,500 আৰু গ্ৰেড পে দিছে 5,200 টকা আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ হ'ব লাগিব আৰু ইয়াৰো ড্ৰাইভিং লাইচেঞ্চ লাগিব আৰু LMV MMV HMV থাকিব লাগিব যিকোনো এখন। আৰু 6 নম্বৰটো পোষ্ট আহিছে ASSTC স্কোৱাড কামাণ্ডাৰ আৰু ইয়াৰ নাম্বাৰ অফ পোষ্ট আছে 5টা আৰু আনৰিজাৰ্ভৰ বাবে আছে 3টা, আনৰিজাৰ্ভ 3টা, OBC MOBC হৈছে 1টা আৰু STP প্লেনৰ বাবে আছে 1টা আৰু ইয়াৰো পে স্কেল হৈছে 14,000 পৰা 60,500 আৰু গ্ৰেড পে ইয়াৰ আছে 6,200 টকা আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ হ'ব লাগিব আৰু ছায়েন্সৰ হ'ব লাগিব আৰু ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স থাকিব লাগিব আৰু আপোনালোকে ফিজিক্স কেমেষ্ট্ৰি আৰু মেথমেটিক্সত পাছ কৰা হ'ব লাগিব, পোষ্টৰ এপ্লাই কৰিবলৈ পাছ হ'ব লাগিব। আৰু 7 নম্বৰ পোষ্টটো আহিলে ড্ৰাইভাৰ অপাৰেটৰ আৰু ইয়াৰ নাম্বাৰ অফ পোষ্ট আছে 12টা, আনৰিজাৰ্ভ আছে 7টা, OBC MOBC বাবে আছে 3টা, SCৰ বাবে আছে 1টা আৰু STPৰ বাবে আছে 1টা আৰু ইয়াৰ চেলাৰী দিছে 14,000 পৰা 60,500 আৰু গ্ৰেড পে আছে 5,000 টকা আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিছে 8 পাছ বিচাৰিছে আৰু ইয়াৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব, HMV হেভি মটৰ ভেহিকেল লাগিব, খালি হেভি HMV লাগিব। আৰু মই নেক্সট কৈ গৈছোঁ এজ লিমিট কিমান বিচাৰিছে ফৰ পোষ্ট কনষ্টেবল ইন APR এণ্ড ড্ৰাইভাৰ 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব আৰু ইয়াৰ ধৰি দিছে কিমান বছৰলৈকে হ'ব লাগিব অৰ্থাৎ আপোনালোকে 2004 চনৰ পৰা মানে আপোনালোক 1997 চনৰ পৰা 2004 চনৰ ভিতৰত জন্ম হোৱা হ'লেও প্ৰব্লেম নাই
তাতকৈ সৰু হ'লেও নহ'ব আৰু 97 ডাঙৰ হ'লেও নহ'ব। আৰু ছেকেণ্ডটো আহিলে স্কোৱাড কামাণ্ডাৰ, আৰু ইয়াৰ বাবে 20 বছৰ বা 24 বছৰ হ'ব লাগিব। আৰু মানে 2022 চনলৈকে আপোনালোকৰ 24 বছৰ হ'লেও কোনো প্ৰব্লেম নাই, তাতকৈ বেছি হ'লে প্ৰব্লেম হ'ব। আৰু এই চিলেকশ্যন আহিছে আপোনালোকে SC ST P মানে প্লেন আৰু ST হিলছৰ বাবে 5 বছৰ ইলেকশ্যন আছে। যদি আপোনালোকৰ 24 বছৰ হৈছে তেওঁলোকে 5 বছৰ যোগ কৰি 29 বছৰ, সেই 29 বছৰজনেও দিব পাৰিব। আৰু নেক্সট OBC MOBC ক্ষেত্ৰত 3 বছৰ ইলেকশ্যন আছে, অৰ্থাৎ যদি তেওঁৰ 24 বছৰো হৈছে তেওঁ 3 বছৰ বঢ়াই 27 বছৰ, তো 27 বছৰজনেও দিব পাৰিব। আৰু নেশ্যনেলিটি গম পায় আপুনি, মানে ইণ্ডিয়াৰ হ'ব লাগিব। যিসকলে চিলেক্টেড হ'ব তেওঁলোকে PRC লাগিব, আৰু এমপ্লয় এক্সচেঞ্জত আপোনালোকৰ ৰেজিষ্টাৰ হ'ব লাগিব। লেংগুৱেজ দিছে কেণ্ডিডেট মাষ্ট স্পীক আছামিজ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ। আৰু এপ্লাইটো আপোনালোকে কেনেকৈ কৰিব লাগে মই যদি আপোনালোকৰ ভিডিঅ' লাগে নেক্সট কমেণ্ট কৰি জনাব, আৰু অলপ ছাপোৰ্ট কৰিব চেনেল, তেতিয়া মোৰ ভিডিঅ' বনাবলৈ অলপ মন যায়, মানে অনুপ্ৰেৰণা পাওঁ। আৰু আপোনালোকে অলপ লাইক কৰিব, কমেণ্ট কৰিব। যদি আপোনালোকৰ যদি কেনেদৰে এপ্লাই কৰে ভিডিঅ' লাগে তেনেহ'লে সোনকালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো পূৰা ভাইৰেল কৰি দিয়ক। আৰু মই ইয়াৰ অফিচিয়েল ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, চ' চাই ল'ব। আৰু ইয়াৰ এপ্লাইৰ ষ্টাৰ্টিং ডেট হৈছে 16/2/2022, মানে অৰ্থাৎ 16 ফেব্ৰুৱাৰী 2022 চনৰ পৰা হৈছে, আৰু লাষ্ট ডেট হৈছে 17 মাৰ্চ 2022 চন। আৰু মই ইয়াৰ লিংক দি দিম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকে বন্ধু বান্ধৱ যিসকলে ছায়েন্সত পঢ়া সকলোৱে যে পুলিচত চাকৰি কৰিব পাৰে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব, আৰু যিমান পাৰে। শেষত জয় অসম, আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ বাবে আজিলৈ বাই।